জোনাক আৰু ইটিছ মোৰ হৈ গ'ল। দেউতাই মাতি আছে, মই যাব লাগে। তোমালোকে থাকা নে মোৰ লগতে যোৱা? নাই নাই, মোৰ অলপ বেংকত কাম আছে, তোমাৰ দেৰি হৈ যাব নহয়। যোৱা তুমি। ঠিক আছে দিয়া, মই যাওঁ নহ'লে। ইটিছ বাই। লগ পাই ভাল লাগিল, আকৌ লগ পাম বাৰু। ঠিক আছে দিয়া। ঐ ক তহঁত দুটাৰ মাজত কি চলি আছে বাৰু কচোন? ধেৎ, কি চলি আছে? সেই একো নাই আমাৰ মাজত। একো নাই যদি আৰু হ'ব দে। এনেই ছোৱালীজনী কিন্তু বেয়া নহয়, ভালেই বাৰু। হেৰিটেজ, আমাৰ মাজত বন্ধুত্বৰ বাহিৰে আৰু বেলেগ একো সম্পৰ্ক নাই অ'। তাই খালি মোৰ সৰুকালৰ বান্ধৱী। ছোৱালীজনী বেয়া নহয় বাৰু, বাট তাই অলপ চঞ্চল টাইপৰ নেকি। তাইৰ পৰা অলপ আঁতৰি থকাটোৱে ভাল হ'ব, বুজিছ? ৰিতেশ, সেইবিলাক বাদ দে। মোৰ কেইদিনমানৰ পিছতে এখন গাঁৱলৈ যাবলগীয়া কাম এটা আছে। তই ওলাবি মোৰ লগত। বেষ্ট আইডিয়া, ফুৰি অহাও হ'ব। কি জানিবা গাঁৱত এজনী ছোৱালীটোৰ পচন্দে লাগি যায়, ভাল লাগি যায়। ঐ, তোৰ কি ছোৱালীৰ বাহিৰে কি বেলেগ শব্দ নাই নেকি? মই আহিলে খালি চব ছোৱালী ঠাণ্ডা, তাৰ চব ছোৱালীৰ কথা। সেইবিলাক বাদ দে, বুজিছ? ধুনীয়াকৈ কিবা এটা কৰিবলৈ ট্ৰাই কৰ। দে হ'ব দে, কথাটোহে কৈছোঁ। হয় ছাৰ, আপুনি চিন্তাই নকৰিব। মুঠতে আপোনালোকে মাটিখিনি পাব। মই সকলো এইবিলাক মেনেজ কৰি থৈ দিম, আপোনালোকে আহিলেই হ'ল। ঠিক আছে, হ'ব দিয়ক। আপুনি চিন্তাই নকৰিব, আহিলেই হ'ল। কি হ'ল মণিৰাম কাইদেউ, চিন্তাত লাগিলে যে? কি হ'লহে আপোনাৰ? নাই একো হোৱা। সিহঁতে যে মাটিডোখৰ চোৱাৰ কথা কৈছিলে, আহিব বোলে সোনকালে। ভালেই হ'ব দিয়ক। নহ'লে আমি মৌজাদাৰৰ ওচৰৰ পৰা আহিব লাগিব, কথাবিলাক সুধিব লাগিব নহয়। বলক দীপক কাইদেউহঁতৰ ঘৰৰ পৰা আহোঁ নহ'লে। তহঁতে কথাবিলাক কেনেকৈ ক'ব লাগে জানিবি নহয় ন? ঠিক আছে, আমি যিমান পাৰোঁ ক'ম বাৰু। আমাৰ গাঁৱত দীপক কাইদেউ আৰু মাষ্টৰ কাইদেউৰ নিচিনা জনা বুজা মানুহ নাই, গতিকে তাত যাবই লাগিব। সিহঁতক এনেকৈ ক'ব লাগিব যাতে গাঁৱত ফেক্টৰীটো বহাৰ কাৰণে আমাৰ ইয়াত একো লোকচান নহয়, বৰঞ্চ লাভেই হয় আমাৰ। তাৰ পৰা আমি বহুত টকা ইনকাম কৰিব পাৰিম বুলি ক'ব। আৰু আমাৰ গাঁৱৰ নিবনুৱাবিলাকেও তাতে কাম কৰিব পাৰিব, বিদেশত গৈ কাম কৰাতকৈ। আপুনি ক'বচোন। ক'ব লাগিব। মণিৰাম কাইদেউ, তোৰ ওচৰতে আমি যোৱাৰ কথা কৈ আছিলোঁ কথা এটাৰ কাৰণে। আহচোন বহি। কালি পঞ্চায়তত এপাক যাবিচোন, তই যে ফৰ্মখনৰ কথা কৈছিলি আহিছে। কচোন বাৰু কি কথা? মানে মই যে কৈছিলোঁ স্কুলৰ কাষৰ মাটিডোখৰৰ কথা। সেইটো পৰা চাবলৈ কোনোবা বোলে পাৰ্টি আহিব, অফিচাৰ আহিব। এতিয়া কথাটো হ'ল, আপুনি আৰু মাষ্টৰ কাইদেউৰ কথাটো অলপ খেলি মেলি লগাব নিচিনা পাই আছোঁ। পাৰ্টিটো বহুত ডাঙৰ, মানে পইচা পাতিৰ একো টেনচনে ল'ব নালাগে। যিমান বিচাৰে সিমান দিব। মানে কথাটো হ'ল, তেওঁলোকৰ কথাটো হ'ল ফেক্টৰীটো ইয়াত খুলিব। আৰু ফেক্টৰীটো খুলিলে আমাৰ গাঁৱৰ নিবনুৱাবিলাকৰো সুবিধা হ'ব দিয়কচোন। কথাটো বেয়া নহয় বাৰু, কিন্তু প্ৰব্লেম আছে। চাওচোন বাৰু মই কি কৰিব পাৰোঁ। অলপ ওপৰত লিখাই ল'লে চাগে কামটো হৈ যাব পাৰে। ঐ, এটা কথা কিন্তু, কামটো হ'লে কিন্তু মোক 10% দিব লাগিব, চিধা কথা কৈছোঁ। কি কথা কওঁ? 10% নহয়, তোক 12% বেছিকৈ দিম। তই খালি কামটো কৰ। হ'ব দিয়ক, এতিয়া মই যাওঁ, মই চিন্তা কৰিম বাৰু। যা, তহঁতেও যাব পাৰ। যাওঁ, আমিও যাওঁ। মোকো কিন্তু 10%, মণিৰাম কাইদেউ মনত ৰাখিব। কামটো হ'বলৈ দেচোন। যা, হ'ব দে, যা। আহিছে, আৰম্ভ কৰক। মই আৰু কিমান পাপৰ বোজালৈ জীয়াই থাকিম। মোৰ এনেকুৱা মন গৈছে মই যেন এতিয়াই মৰি যাম। অনিতা বাইদেউ আৰু জোনাকে মোক কেতিয়াও বিশ্বাস নকৰেও। মই কেনেকে সিহঁতৰ বিশ্বাস ঘূৰাই আনিম? মোৰ এটাই আশা, বাইদেউ আৰু জোনাকৰ বিশ্বাসবোৰ আকৌ ঘূৰাই আনিম। মোৰ আৰু একো নাই, শান্তিত মৰিব পাৰিলেই হ'ল আৰু। শুনি আছে, ধুনীয়া হৈছে, ধুনীয়া। মোক আৰু একো নালাগে, মোক সিহঁতকহে লাগে। গ'ল। ইমান অভাৰ এক্টিং কৰিব নালাগে। হৈ গ'ল আৰু গুচি গ'ল। হ'ব দিয়ক, আপোনাৰ হ'ল নহয়, এতিয়া মই অলপ এক্টিং কৰি আহোঁ।
যোৱা যোৱা মই কেতিয়াও নাপাহৰো বাইদেউ গোটেইবোৰ একেবাৰে খেলি মেলি কৰি থৈছে গোটেইটো একেবাৰে বাপেকৰ নিচিনাই কাম কৰিবলৈ পালে পৃথিৱীখন লাগিলে সৰিয়ে পৰক কিমান কাপোৰ সামৰি আছো তেওঁ কাপোৰ আউল মৰা নাই বাইদেউ অনিতা কচোন মই এটা কথা কওঁনে ক জোনাকীয়েনো এইবিলাক কাম কেনেকৈ কৰিব কওকচোন গোটেই দেখোন অফিচৰ দায়িত্ব তাৰ মাথাতেই পৰে কিমাননো কৰিব আৰু কাম অফিচৰ কামবোৰ যদি সিয়ে কৰিব লাগে ঘৰৰ কামবোৰ যদি সিয়ে কৰিব লাগে তাৰ সেইটো মাথা হৈ থাকিবনে অলপ কামবোৰ বেলেগকো ভগাই দিব লাগে আকৌ সেইকাৰণেহে তাৰ কামৰ প্ৰেছাৰ ইমান বাঢ়িছে মই কথা এটা কওঁ কিছু কিছু কাম যদি আমাৰ এওঁকো সঁপি দিয়ে সি অলপ হ'লেওতো কামত ৰেষ্ট পাব হয়নে নহয় বাৰু কওকচোন বাইদেউ তই চাগে পাহৰিলি আজি এবছৰৰ আগতে সি কি কৰিছিল আৰু তাক অফিচৰ পৰা আমাৰ এওঁ কিয় বাহিৰ কৰি দিছিল এবাৰ বিশ্বাস ভাঙি সেই বিশ্বাস পুনৰাই ঘূৰাই অনাটো ইমান সহজ কথা নহয় কিন্তু আপুনি কথাটো ঠিকেই কৈছে বাইদেউ এইটো কথাৰ কাৰণে তেওঁ বহুত দুখ আৰু কষ্ট সহ্য কৰিবলগীয়া হৈছে এইটো কথা তেওঁ সদায় কৈ থাকে তেওঁ কিমান ভুল কৰিছিলে তেওঁ সদায় বিচাৰে সেই বিশ্বাস ঘূৰাই আনিবলৈ বাইদেউ এবাৰতো তেওঁক ক্ষমা কৰি দিয়ক নে তেওঁ এইটোৰো যোগ্য নহয় তেওঁক এটা সুযোগ দি চাওক বাইদেউ প্লিজ বাইদেউ প্লিজ প্লিজ বাইদেউ এবাৰ তেওঁৰ ভুলৰ প্ৰায়শ্চিত্ত কৰিবলৈ সুবিধাকণ দিয়ক তেওঁক এবাৰ সুবিধা দিয়ক এবাৰ সুবিধা দিয়ক প্ৰায়শ্চিত্ত কৰিবলৈ সুবিধাকণ দিয়ক বৰ ধুনীয়াকে মূৰটো মালিচ কৰি দিলি নিশা মোৰ মৰমৰ দেউতাক দি কাক দিম আকৌ আৰু বাদ দে কথা এটা শুনিছনে নাই কি কথা দেউতা লখিমীক বোলে চাবলৈ কোনোবা ল'ৰা আহিছে বাংগালোৰৰ পৰা আহিছে বোলে বহুত ভাল ল'ৰা জাননে এতিয়া যি দেখিছো আমাৰ ছোৱালীৰ কাৰণেও চিন্তা কৰিবলগীয়া হ'ল নে কি কোৱা হয়নে নহয় নিশা মাজনী একদম নহয় ভুলতো নাভাবিবা মই তোমালোকক এৰি তোমাক এৰি আৰু আমাৰ স্কুলখন এৰি কলৈকো নাযাওঁ সেইটো কথা কিন্তু মই এতিয়া কৈ থৈ দিলোঁ মোৰ এনেকুৱা লাগে সিদিনালৈকে তই মোৰ আঙুলিত ধৰি খেলা ধূলা কৰিছিলি আৰু কান্ধত উঠি ফুৰিছিলি কান্ধত উঠিয়ে যে পথাৰ চাবলৈ গৈছিলি আৰু আজি চাচোন তই কিমান ডাঙৰ হৈ গলি বেলেগত বিয়া দিব পৰা হৈ গ'ল দেউতা হেৰা সময়বোৰ খুব সোনকালে পাৰ হৈ গ'ল তাইক বিয়া দিয়াৰ কথা ভাবিলে দেখোন মোৰ বুকুখন কঁপি উঠে আমি কেনেকৈ জীয়াই থাকিম তাই নহ'লে ৰাতিপুৱাই মোক কোনে প্ৰাৰ্থনা গাই শুনাব আৰু কাৰ হাঁহি মাতত ঘৰখন সজীৱ হৈ উঠিব এতিয়া যিজনী ছোৱালীয়ে ঘৰখনত হাঁহি মাতি হুলস্থুলখন কৰি আছে তেতিয়া সেইজনী ছোৱালী যদি ঘৰত একেবাৰে নোহোৱা হৈ যায় কেনেকুৱা লাগিব এবাৰ ভাবি চোৱাচোন দেউতা তেতিয়া আৰু বুঢ়ী শালিকাৰ মাত শুনি শুনি জীয়াই থাকিব লাগিব আৰু বুজিছ হ'ব এটা সময়ত একেবাৰে এই বুঢ়ী শালিকাৰ মাত শুনিবলৈ পিছে পিছে ঢপলিয়াই ফুৰিছিল বৰ একেবাৰে মই যে এই বুঢ়া শিয়ালটো কিমান দিনে সহ্য কৰি আছো সেইটো কথা তেওঁ গম পাইছে নাই মা মই বিয়া হৈ গ'লে তোমালোকক কোনে চাব বাৰু মই তোমালোকৰ কাৰণে আৰু আমাৰ স্কুলখনৰ কাৰণে কাম কৰি থাকিম মোক আৰু একো নালাগে বছ কথা ক'বলৈ আহিছে তাই তই এইখন ঘৰলৈ কেইদিনমানৰ আলহী হৈহে আহিছিলি গাভৰু ছোৱালী এজনী ঘৰত সোমোৱাই থ'লে মানুহে হাজাৰটা প্ৰশ্ন কৰিব মই সেইবোৰৰ প্ৰশ্নৰ উত্তৰ দি থাকিব নোৱাৰো দেই তোক ধুনীয়া আৰু ভাল ল'ৰা এটা দি বিয়া দিব পাৰিলেই আমাৰ
দায়িত্ব শেষ আৰু মানে আমি আজৰি নিশা যি দেখিছো তোৰ মাৰে একো ভুল কোৱা নাই অ তই বৰ ডাঙৰ হলিও তোৰ ভৰ মই উঠাব নোৱাৰা হৈছো দেখিছনে তোক অকণমান সময় মই কোচত বহাই লওঁতে মোৰ ভৰিখন একেবাৰে থনথনাই গৈছে বিষত থাকিব পৰা নাই হ'ব দিয়া মই যদি তোমালোকৰ কাৰণে ইমানেই বুজা হৈছো গুচি যাম এই ঘৰখন এৰি গুচি যাম তোমালোকক এৰি থাকিবা দুইটাই কলে কলে কান্দি কান্দি তোমালোকৰ নিশাক যেতিয়া কোনোবাই লৈ গুচি যাব তেতিয়া কিন্তু মই মাতি থাকিলেও তোমালোকৰ ওচৰত নাহো চিন্তা নকৰিব সেই অনিতা বৰদলৈ ছালবোৰ এনেই নাযায় মই যি এক্টিং কৰি থৈ আহিছো বাইদেউ জানো পমি গৈছে চাবচোন জোনাকে অতি সোনকালে আপোনাক কামলৈ মাতিব জোনাক অ জোনাক অ মা তোৰ কাৰণে তোৰ ফেভৰেট বুন্দিয়া লাডু বনাই থৈ দিছো হয় নেকি মা দিয়া ৱাও মা তোমাৰ হাতৰ যাদুৱে বেলেগ আজি একেলগে ভাত খাম দে মা খাম নিশ্চয় মই আজি অফিচৰ পৰা সোনকালে আহিম আৰু তোমাৰ লগত একেলগে ডিনাৰ কৰিম মোৰ এতিয়া একেবাৰে সময় নাই মা অফিচত মিটিং আছে মাতি আছে মোক ঠিক আছে দে আই লাভ ইউ মা মই সোনকালে আহিম ঠিক আছে দে